ভাইটি ওলালে এই দেখিছেনে কি কৰি আছে তাক কালিয়ে ক'লো এই 10,000 টকা দি পিনে বিশাল কাপোৰ আনিগে বুলি আৰু সি এতিয়াতে শুই আছে আয়া ইমান দুষ্টামি মাৰিছ তই কি হ'ল ক কিয় মই এটা বাজি পাই আছিলি বৈ আকৌ বিশাললৈ যাওঁ কালি কৈছিল না 10,000 টকা দি বিশালে বস্তু আনিগে বুলি আইঅ মোৰ চাগে 10,000 টকা নাই নহয় তাৰ মতে 8,000 টকাহে আছে বৈ সেইকেইটা কৰি আনোগে সেই মই মুখখন থুই আহিমগৈ ঐ কালি হাঁহি কেনেকুৱা লাগিলে অকল মই হাঁহিছোঁ নেকি তইও হাঁহিছে দেখোন হ'লেও তোৰ নিচিনা পিতাহী মৰা নাছিলোঁ আৰু মই হ'ব বেছি পিতাহী মাৰি নাথাকিবি তই জিকানে নহয় বজেন্তৰ লগত আৰে তোৰ সেইকেইটা চাহোঁ আইঅ কালি 10,000 টকা পাই পিনে আকৌ বজাৰ কৰিব গ'লেই এতিয়া আমি জিকিয়া পাৰিলে নহয় সেই বজেন্তে নেখেলাহেঁতেন পিছে তই মই আৰু এখন খেল পাত নেকি তেতিয়া তাৰ হ'ব পৰা হ'ব অঁ তই ঠিকেই কৈছ লক্ষ্মী আৰু এখন খেল পাতিম তই মোৰ এইফালে কিয় থমেই দিলি চব ক'লা ক'লা বস্তু আছে তইহে আৰু ক'লা বস্তু ভাল পাওঁ সেইটো কাৰণে মই ক'লা দোকানখন মাৰি দিলোহি হ'লেও এই চশমা কেইযোৰ ভাল লাগিছে আকৌ দেই অঁ মোলৈ চাপটা চাব লাগিব ইয়াৰ পৰাই অঁ সেইটো স্পৰ্টিং দেখিছোঁ স্পৰ্টিংকে চাওঁগৈ এখন পিছাকে নকবি মই নিজে শুনিছোঁ তই আকৌ উশাহে মই উশাহ নাই এবাৰ নুশুনা নেকি তই উশাহ এৰিছ বুলি কৈছ ন এৰিছই এই নাই তই মোক চমেলি তোকো মই সোধাই নেওঁ তই মোক মলি তই মোক আজিৰ পৰা নামাতিবি আজিৰ পৰা তোৰে মই ৰিষ্টা খতম দাদা এই বস্তুকেইটাৰ দাম কিমান লৈছে চাই দেখুৱাবা দিয়ক আপোনাৰ হ'ল দাদালৈ চাৰ্ট এটা লৈছে 500 টকা আপোনালৈ স্কাৰ্ট এটা 600 টকা আৰু জোতা এযোৰ 500 টকা আৰু 400 টকীয়া বেগ এটা লগতে জাঙিয়া পেণ্ট এটা 100 টকা বাইদেউ আপোনালোকৰ হ'ল 2100 টকা দাদা কিবা ডিছকাউণ্ট দিয়ক আৰু 100 টকা লাগে দিয়ক 2,000 টকা দিলে হ'ব 2,000 টকা দে আপোনালোকৰ গুগল পে' আছেনে আছে কিয় নাথাকিব এইফালে আহক ঠিক আছে হৈ গ'ল নহয় এতিয়া আমি যাওঁ দে ৰাতিপুৱা 2,000 টকা বিক্ৰী হ'ল যেন আৰু এটা কাষ্টমাৰ আহিছে দেই ল'ৰা আজি মনটো মাৰিছোঁ যে কাজিয়া লাগিলে নি আকৌ অঁ এই বাবুৰ লগতে কাজিয়া লাগিলে মই এনেকৈ কাজিয়া লাগিব নাপায় নহয় বন্ধু সদায় মিলা প্ৰীতি কৰি থাকিব লাগে তই নাজানো নেকি সেই যে অন্যায় কৰি থাকে মই কি সহ্য কৰি থাকিম নেকি হ'ব আৰে খেলৰ অন্যায় কৰা আছে আৰু যা তাক গৈ খেলা খোজগে হ'ব দিয়া তুমি কৈছা বুলিহে মই তাক সেৱা কৰিব গৈছোঁ নহ'লে বাইদেউ সেৱা নোখোজে তাক যা আজিকালি লগ নকৰোঁ মই খেল এটা হৈ গৈছোঁ সি একেবাৰে নাহিছে খেলটো খেলিবলৈ কি কচোন পটককৈ মই সোধোঁ কি খেল কল নকৰিবি এই পটাপট ক মোৰ মনটো জানো কৰিয়ে আছে এইটো হ'ল ফুটবল খেল সি এনেও ফুটবল খেলিব নোৱাৰে আমি সিবাৰ গম পাইছোঁ নহয় মজা খেলতে বিচাৰি দিছোঁ বৈ তাক এতিয়া আমি কমকৈ কথাটো কিয় গৰম কৰি আছে পটককৈ যাম বৈ বাইদেউ চাহ বনাই দেখোন চাহ এবাৰ খাব লাগিছে সি বনাম দে পিছে আমি কেইটকা বজাৰ কৰিলোঁ এবাৰ কচোন মোক আমি দেখোন 8,000 টকাৰ ভিতৰত 7,000 টকা বজাৰ কৰিলোঁ বিশালৰ ভিতৰত কিনি এইটো 2,000 টকা তাৰপিছত আকৌ আহি কিনি দি আকৌ বেলেগত 5,000 টকা 7,000 টকা হ'ল নাই আমি 7,000 টকা বজাৰ কৰিলোঁ আৰু 1,000 টকা কি হ'লনো আৰু 1,000 টকাটো আমি চাহ এটা খাই মেলিলে গ'ল আকৌ তই খালি পৰঠা এটা মই খালোঁ চিঙৰা এটা এনেকৈ গ'ল আৰু কিবা খাওঁতে মেলিলে এতিয়া তই মোৰ চাহ কাপ দিবি নে আকৌ মই হোটেলতে খাই আহোঁগৈ দিম কিয় দিম তই বহ মই বনাই দিওঁগৈ বাইদেউজনী অহা মোৰ অকণমান হেৰি হৈছে দেই আৰাম হৈছে ভাই তই মোক সেৱা কৰি দে নহয় তইহে মোক সেৱা কৰি দে মইহে অন্যায় কৰিছিলোঁ
খেলততো অন্যাংশ আছেই, মোৰ সেইবুলি এনেকৈ ধৰিব নালাগিছিল আৰু। হ'ব দে মই তোক ক্ষমা কৰি দিলোঁ। মইতো ক্ষমা কৰি দিলোঁ আৰু দে, একো ধৰি পেলাই ধৰি নাথাকিবি আৰু খেলো আৰু নতুনকৈ।